চকুলো মচিব কোনে, বাঘজানৰ জুই নুমাব কোনে। বাঘজানৰ ওপৰত মোৰ বন্ধু নৱজিৎ শইকীয়াই এটি গীত তৈয়াৰ কৰি ওলাইছে, মই তাত কণ্ঠদান কৰিছো। আপোনালোকলৈ আগবঢ়াইছো। বাঘজানৰ চকুলো মচিব কোনে, বাঘজানৰ জুই নুমাব কোনে। বাঘজানৰ চকুলো মচিব কোনে, বাঘজানৰ জুই নুমাব কোনে। জ্বলি চাই হোৱা সপোনৰ ঘৰবোৰ পুৰাব কোনে, জ্বলি চাই হোৱা কিতাপৰ টোপোলা মেলিব কোনে। বাঘজানৰ চকুলো মচিব কোনে, বাঘজানৰ জুই নুমাব কোনে। জ্বলি যোৱা ফুলনি মানৱতাৰ গান গাব কোনে, শুনাব কোনে। ভাগি পৰা মনবোৰ আকৌ গান কৰিব কোনে, কৰিব কোনে। জ্বলি যোৱা ফুলনি মানৱতাৰ গান গাব কোনে, শুনাব কোনে। ভাগি পৰা মনবোৰ আকৌ কৰিব কোনে, কৰিব কোনে। ককাইহঁত চাই হ'ল ভায়ো যে গুণীয়া হ'ল, ককাইহঁত চাই হ'ল ভায়ো যে গুণীয়া হ'ল। লুণ্ঠনকাৰী চহকী হ'ল, লুণ্ঠনকাৰী চহকী হ'ল। ক্ষমতাক কৈছো হেৰৌ ক্ষমতা, তোৰ আছে যদি সততা, হেৰৌ ক্ষমতা দে নিৰাপত্তা। বাঘজানৰ কান্দোন শুনিছা, বাঘজানৰ কান্দোন এবাৰ শুনিছা। হেৰৌ ক্ষমতা, তোৰ আছে যদি সততা, হেৰৌ ক্ষমতা দে নিৰাপত্তা। বাঘজানৰ কান্দোন শুনিছা, বাঘজানৰ কান্দোন এবাৰ শুনিছা। বাঘজানৰ চকুলো মচিব কোনে, বাঘজানৰ জুই নুমাব কোনে। বাঘজানৰ চকুলো মচিব কোনে, বাঘজানৰ জুই নুমাব কোনে। চাওক, বাঘজানৰ যিটো ঘটনা অন্তৰ চুই গৈছে। যি চকুলো আমি দেখিছোঁ, আমিতো নিজে গৈ দেখা পোৱা নাই, নিউজত দেখিছোঁ। যিকুৰা জুই ঘৰবিলাক দম দমকৈ জ্বলি উঠিছে, জাহ গৈছে, ককাই ভাইহঁত ছাই হৈছে। আমি শিল্পী হিচাপে আৰু কি কৰিব পাৰোঁ, তাৰ সেই ঘটনাৰাজিক লৈ মোৰ বন্ধু নৱজিৎ শইকীয়াই যিটো গীত তৈয়াৰ কৰি উলিয়াই দিলে, তাক প্ৰাণ ঢালি গাইছোঁ। গাওঁতে চকুলো ওলাই পৰিছিলে। গীতটোৰ ক্ষেত্ৰত আচলতে কি হ'ল, বৰ্তমান পৃথিৱীৰ চাৰিওফালে এটা ত্ৰাসৰ পৰিৱেশ, আমি বিভিন্ন বিপদে প্ৰতিটো মুহূৰ্তত আমাক জোকাৰি আছে। সেইখিনি সময়তে পুনৰ অসমলৈ এটা দুৰ্যোগ নামি আহিল, বাঘজানৰ জুই। বাঘজানৰ জুয়ে বাঘজানৰ স্থানীয় বাসিন্দাসকলক যিটো বিপদৰ মাজলৈ ঠেলি দিছে, আমি সকলোৱে গম পাইছোঁ, আমি টিভিৰ জৰিয়তে দেখা পাইছোঁ। আমি সেই তেওঁলোকৰ যিটো বেজাৰ দুখ, তেওঁলোক যিটো ত্ৰাসত ভুগিবলগীয়া হৈছে, সেই কথাখিনি বুকুত বাৰে বাৰে খুন্দিয়াই আছিল। আৰু সেই বুকুত খুন্দিয়াই থকাখিনিকে মই কাগজত মই লিখিবলৈ চেষ্টা কৰিছিলোঁ, মোৰ মনত ভাৱটো মই প্ৰকাশ কৰিব যত্ন কৰিছিলোঁ। আৰু প্ৰথমতে মই কবিতা হিচাপে লিখিছিলোঁ, গান হ'ব বুলি লিখা নাছিলোঁ। পিছত মই এটা সুৰ দিব যত্ন কৰিলোঁ, আৰু পিছত তাকেই মোৰ বন্ধু জিতু শ্ৰাৱণে কণ্ঠদান কৰিলে।
আৰু তেনেকৈ ৰাইজে গীতটো ভালো পাইছে। আচলতে গীতটোত মোৰ কিন্তু সেই বাঘজনৰ যিটো দুখ, সেই দুখটোহে মেইন আচল কথা, সেইখিনিক লৈ পেলাই মই গীতটো লিখিছোঁ। গতিকে পৰৱৰ্তী পৰ্যায়ত এতিয়াও জুই জ্বলি আছে, গতিকে মই আশা কৰিম যে চৰকাৰে যেনেকেই নহওক জুইৰ পৰা নুমুৱাৰ ব্যৱস্থা কৰক, আৰু যিসকল লোক তাত ক্ষতিগ্ৰস্ত হৈছে তেখেতসকলে যাতে উপযুক্ত ক্ষতিপূৰণ পাব লাগে।